কেনেকুৱা লাগিছে বেলেগ নাভাবিব আহিব So hello guys and welcome back to my YouTube channel again. তো সকলোকে গুড আফটাৰনুন আৰু এতিয়া বৰ্তমান যাই আছোঁ তো মানে আজি সকলোবোৰ লগ মিলি আজি অকণমান কিবা খানা খাম অকণমান সৰুকৈ পাৰ্টি একো সেনেকুৱা নহয় জাষ্ট এনেই পাৰ্টি আৰু তো তাতে গৈ আছোঁ বৰ্তমান চবে গিছে তো মই এতিয়াহে গৈ আছোঁ অকলে তো অকণমান ঘৰত কাম আছিল তো কাম চাম চব শেষ হৈ এতিয়া ওলাইছোঁ তো চাই থাকক আজি ভিডিঅ'টো কেনেকুৱা হয় আৰু বতৰটো ভাল নহয় ৱেডাৰ একদম বেয়া চাগে পানী পৰিব তো পানী পৰিলে কি কি হ'ব আজি চব দেখুৱাম তো চাই থাকক থাক তো ইয়াতে পূজাৰ কাৰণে চাগে কিবা হৈ আছিল তো গাড়ীত তেল নাই তেল ভৰাব লাগিব গাইছ মেইন ৰোড আহি পালোঁ পুৰা ভিৰ তো আগত তেলটো ভৰাই ল'ব লাগিব তো ওকে গাইছ ফিউল ডান এতিয়া গৈ থাকোঁ তো আৰু এটা স্প্ৰাইট দিব গ'ল ঠাণ্ডা তো চাওঁ ৰ দোকান ক'ত পাওঁ তামাম বেষ্ট দেখোন কি বা চলি আছে তাতে তো এটা স্প্ৰাইট নিব লাগিব তো দোকান চাই আছোঁ দোকান খোলা না বন্ধ বন্ধ আছে দেখোন তো ইয়াতে স্প্ৰাইট পাওঁনে নাই ডাঙৰটো লাগছিল আজি দোকানবোৰত এটাও নাপালোঁ ঠাণ্ডা কি বা চব ঠাণ্ডা শেষ হৈ গ'ল নেকি তো মামাৰ গাড়ী গ'ল তো আজি আছে ইয়াতে ফাংচন মানে হোলীৰ তো এইটো পঞ্চমী দৌল হ'ব আজিহে তো পাৰিলে আজি ৰাতি ইয়াতে সোমাম যদি টাইমটো মিলে তো কি হয় চাওঁ তো পূৰা লগাই থৈছে দিনত তো ইয়াতে ঠাণ্ডা আছে না নাইবা তো এইবোৰ দোকানত সোমাই চাওঁ চিনা নাই তো ওকে গাইছ লোৱা হৈ গ'ল স্প্ৰাইট ল'লোঁ দুটা আৰু চিপছ তো এইটো বেগত ভৰাই লওঁ একেবাৰে নহ'লে দিগদাৰ হৈ যায় গাড়ীখন চলাব কাপোৰ লৈছোঁ
বহুত গৰম পৰিছে ঘামিয়ে যাইছোঁ ৰে তো এতিয়া মই বৰ্তমান যাই আছোঁ পিণ্টু ঘৰত তো তাতে মই হেলমেটটো থ'ম তো এইখিনি মই মটো ব্লগ কৰা নহ'ব কেমেৰাটো লৈ যাম কিন্তু হেলমেটটো নহ'ব লৈ যোৱা কি হাৱা চলাই আছে পুৰা হাৱা চলাই আছে পিণ্টু ঘৰক ৰাস্তা আহি পালোঁ তো প্ৰথমে পিণ্টু ঘৰত যাওঁ তো তাই বা আছে না নাই তাই নথকা কথা ক'ল তো কল কৰিব লাগিব এবাৰ ভালকৈ তো গাইজ চেক কৰিব পাৰে ভিউ কি মজা তো মই এই তাতে যাম দেখাই নাযায় ইয়াৰ পৰা এই তাতে তো তাতে বহুত আছে আৰু মই ইপিনে দি আহিলোঁ পূৰা তো হেলমেট অনা নাই তো হেলমেট অনাৰ কাৰণে এনেকৈ ভিডিঅ' বনালোঁ তো বলক এই তাতে লগ পাই আছোঁ তো গাড়ীবোৰ চাব পাৰে তো মই ইয়াতে থৈ দিলোঁ তো এইখিনি বেৰাই যাব লাগিব তো গাইজ চাব পাৰে এইবিলাক কিবা বনাই আছে মানে ভাল কৰিছে এইবিলাক চবফালে পাহাৰ তো গাড়ী কৰি তাতে আছে বহুত দূৰত থলোঁ আজি এইফালে আনা যায় কিন্তু নানিলোঁ তো ইয়াতে প্ৰত্যেকবাৰে আহোঁতে ইয়াতে থওঁ গাড়ী বাইকবোৰ তো এতিয়া তাতে থৈ দিছোঁ দূৰ হয় বহুত দূৰ তো গাইজ তো ৱাটাৰ পানী পাৰ কৰিব লাগিব ডাইৰেক্ট বোলে পিছলা খালোঁ যাম উল্টিয়া পৰিয়া তো পূৰা লৈ লৈছোঁ তো বেলেগ নাভাবিব কল স্প্ৰাইট দুটা আৰু চিপছ তো গাইজ একডাল সাপ পাৰ হৈ গ'ল পূৰা ভয় লাগি গৈছে ক'ত গ'ল বা হে ভয়ে লাগে চালা উৰি আহিলে এইখিনিতে আছিল সাপ ইয়াৰ পৰা এনেকৈ গ'ল পুৰা মোক কেনেকুৱা লাগিছে ছানগ্লাছত ক'ব তো ষ্টাইলৰ কাৰণে পিন্ধা নাই তো মই পূৰা ধূলাত চলাব নাপাৰোঁ মানে গাড়ী তাৰ কাৰণে পিন্ধিছোঁ এনেও ৰ'দ দিছে ৰ'দত পিন্ধিব লাগে ছানগ্লাছ তো ভাল হয় কি লাগে কি লাগে একেলগে খাত খাই আছো ভাতে বনাই ভাত
ঐ নাকানি বিয়া হয় মানে ভক পাইছা না ভোগ পোৱা নাই নাকানি বিয়া ঐ কুসুম কৰ কাইনে itu nunggu kan saya dong lagi আমাৰ আনে কিবা লম্বু টাকাই দে লম্বু টাকা লম্বু দিব কাৰণে তো কালে কিবা লাগে নেকি তো One hour later. ডাইৰেক্ট খাই দিয়া পূজাত পিকনিক খাই দিয়া ডাইৰেক্ট পূজাত ঠিক আছে মন্দিৰ চাওক মন্দিৰ চাওক বাইদত ধুনীয়া ধুনীয়া তো গাইজ ঘৰ যাই আছোঁ এতিয়া সবাই বাইক চলাইছে মানে ইয়াত থৈ কেনে যাম ইয়াৰ বাইক ইয়াতে আছে মানুহ বহুত ভিৰ হৈছে সবৰে তো ইমান মানুহ হৈ আছে তো ৰাতি আছে ফাংচন তো মই ফাংচন নাচাওঁ বহুত ৰাতি হৈ যাব তো এতিয়া ঘৰ যাম মই এতিয়া বাজিল 9:30 হয় আৰু মানে তো আজি লেট হৈ গৈছে আগত গেলোঁ খাব খানা তাৰপিছত আৰু ইয়াত ডাইৰেক্ট পূজা চূজা চালোঁ তো কি কৰিম ঘৰ যাব পাৰিলোঁ হয় আগতে কিন্তু কোনে আহে আৰু যাব আহিব তো একেবাৰে চাই ল'লোঁ তো আজি লাষ্ট আছিল তো ইয়াৰ পিছত আৰু নাই পুৰা এবছৰৰ পিছত হ'ব তো ভাল লাগিল চাই তো গাইজ আজি ভিডিঅ'টো ইমানেই আছিল ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যোনে নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিবা তেতিয়া ভাল লাগিব ভিডিঅ' চিডিঅ' বনাই তো আৰু সোনকালে কৰি দিবা আৰু ছাবস্ক্ৰাইব তো আজিলৈ ইমানে বাই বাই গাইজ বাই বাই